এভৰিৱান, এটা নতুন ৰেচিপি লৈ আহিছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম ৰঙালাওৰ আগ আৰু কঁঠালৰ গুটিৰ খাৰ কেনেদৰে বনাব পাৰি। তো তাৰ কাৰণে মই কি কৰিছোঁ বলকচোন চাওঁ। এয়া প্ৰথমতে মই ৰঙালাওৰ আগখিনি এনেদৰে কুটি লৈছোঁ। কঁঠালৰ গুটি এনেদৰে সৰু সৰুকৈ টুকুৰা কৰি লৈছোঁ। আৰু এয়া কেঁচা জলকীয়া, নহৰু, আদা, মান ধনিয়াৰ পাত আৰু এয়া কলখাৰ। প্ৰথমতে গৰম কেৰাহীত এয়া মই কঁঠালৰ গুটিকেইটা ঢালি দিছোঁ। একেলগে মই ইয়াতে কুটি লোৱা সেই লাওৰ আগখিনিও দি লৈছোঁ ইয়াতে। আৰু ইয়াতে এতিয়া আদা দিছোঁ, নহৰু দিছোঁ আৰু জলকীয়া, কেঁচা জলকীয়া যিখিনি বটি লৈছিলোঁ সেইখিনি গোটেইখিনি ইয়াতে ঢালি দিছোঁ। এতিয়া এইখিনি ভালদৰে ইয়াতে মিক্স কৰি লৈছোঁ। এতিয়া ইয়াতে মই দিম অকণমান নিমখ প্ৰয়োজন মতে দিছোঁ। এতিয়া এইখিনি আকৌ ভালদৰে মই লৰাই দিম। এতিয়া লৰাই দিয়াৰ পিছত ইয়াতে অকণমান পানী ওলাব। সেইকাৰণে মই 2 মিনিট সময়ৰ কাৰণে ঢাকন লগাই থৈ দিম, যাতে পানীখিনি শুকাই যায় আৰু লগতে কঁঠালৰ গুটিখিনিও আধা সিজি যায়। তো এয়া 2 মিনিট হৈ গ'ল আৰু এয়া আপোনালোকে দেখিছে এয়া পানীখিনি শুকাই গৈছে। পানীখিনি শুকাই গৈছে ধুনীয়াকৈ। এতিয়া মই ইয়াতে ঢালি দিম অকণমান কলখাৰ আমাৰ ঘৰতে বনোৱা হয়, সেইকাৰণে ইয়াত মই বেছিকৈ ঢালি দিয়া নাই, অকণমান দিছোঁ। ডাঙৰ চামুচেৰে 2 চামুচ লৈছোঁ। খাৰখিনি ঢালি দিয়াৰ পিছত এতিয়া আকৌ ভালদৰে এইখিনি মিক্স কৰি লওঁ। ভালদৰে মিক্স কৰি লৈছোঁ এয়া। আৰু এতিয়া এইখিনি মই আকৌ 2 মিনিট সময়ৰ কাৰণে ঢাকি থৈ দিম। এয়া এতিয়া চাওকচোন, আমাৰ কঁঠালৰ গুটিকেইটা ধুনীয়াকৈ সিজি গৈছে। কঁঠালৰ গুটি সিজিবলৈ এনেও বেছি টাইম নালাগে। এতিয়া খাৰ দিয়াৰ কাৰণে ইয়াত আৰু সোনকালে সিজি গৈছে ধুনীয়াকৈ। এতিয়া মই ইয়াত ঢালি দিম মান ধনিয়াৰ সৰু সৰুকৈ কুটি যিখিনি লৈছিলোঁ সেই গোটেইখিনি ইয়াতে ঢালি দিম। এটা ধুনীয়া গোন্ধ ওলাইছে এতিয়া। তো বস্তুখিনি বনাবলৈও খুবেই ইজি হয় আৰু খাবলৈও বহুত টেষ্টি হয়। এতিয়া মই ইয়াতে অকণমান পানী ঢালি দিছোঁ। পানী খুব বেছিকৈ দিব নালাগে আৰু খুব কমকৈও দিব নালাগে। ইয়াতে মই আৰু অলপ পানী ঢালি দিম এতিয়া। সেয়া পানী ঢলাৰ পিছত এনেকুৱা হৈ গৈছে। এতিয়া কঁঠালৰ গুটিখিনি সিজিছে যদিও আৰু অলপ সিজাবৰ কাৰণে মই আকৌ ঢাকন লগাই থৈ দিম 2 মিনিট সময়ৰ কাৰণে। এয়া এতিয়া 2 মিনিট পিছত কঁঠালৰ গুটিখিনি সিজি গৈছে ভালকৈ। এতিয়া এয়া চাওকচোন, ধুনীয়াকৈ সিজি গৈছে। এতিয়া কঁঠালৰ গুটিখিনি এনেদৰে কঁঠালৰ টুকুৰাবিলাক এনেকৈ ভাঙি দিলে হ'ল। মই ভাঙি দিছোঁ, টুকুৰাবিলাক এনেকৈ ভাঙি দিছোঁ।
এতিয়া আমাৰ এয়া ৰঙালাওৰ আগ আৰু কঁঠালৰ গুটিৰ খাৰ ৰেডি। তো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানেই, বাই।